হাই ফ্ৰেণ্ডছ, মই নিৰ্মালী মোৰ চেনেল বান্তি আদলৈ সকলোকে ৱেলকাম জনালোঁ। আজি মই বনাম সৰু বেঙেনা আৰু ৰৌ মাছৰ সৈতে এখন টেষ্টি আৰু বহুত সোৱাদ লগা কাৰী। কি ধৰণে বনালোঁ আহক ফ্ৰেণ্ডছ আমি চাই লওঁ। তেতিয়াহ'লে আহক ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনগ্ৰিডিয়েণ্টছৰ ভিতৰত লৈছোঁ বেঙেনা 6টা আৰু মাছ লৈছোঁ 5 পিচ। এতিয়া কেৰাহীটো গৰম হৈছে আৰু এয়া মই মাছখিনি ভাজিব দিম। গোটেইখিনি মাছ ধুনীয়াকৈ ভাজিব দিম। এনেদৰে একবাৰ কাৰী নিশ্চয় বনাই খাব, বহুত ভাল লাগে খাই ফ্ৰেণ্ডছ। এতিয়া মাছখিনি ভজা হ'ল আৰু মাছখিনি নমাই ল'ম। এতিয়া পেনখন গেছত বহাইছোঁ আৰু পেনখন গৰম হৈছে। ইয়াত মই 4 টেবুলস্পুন অইল দিম আৰু ইয়াত মই আলুখিনি ভাজিব দিম। আলুখিনি মই লম্বা চাইজত কাটিছোঁ আৰু আলু মই দিছোঁ 2টা। আলুখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে এনেদৰে ভাজি থাকিম। মই অকণমান নিমখ দিম। নিমখ দি অলপ লাৰি দিছোঁ। মই 3 মিনিটৰ বাবে ঢাকনিখন দিম। এতিয়া 3 মিনিট হ'ল, ঢাকনিখন গুচাই চাম। দেখিছে আলু ধুনীয়াকৈ সিজি গৈছে আৰু আলুখিনি ধুনীয়া গল্ডেন কালাৰ হৈছে। আৰু এতিয়া মই আলুখিনি নমাই ল'ম। এই আলুখিনি নমাই ল'লোঁ আৰু এয়া ৰৈ যোৱা তেলখিনিত বেঙেনাখিনি ভাজিব দিম। ধুনীয়াকৈ ভাজিব দিম আৰু 3 মিনিটৰ বাবে ঢাকনিখন দিম। এয়া 3 মিনিট হ'ল, ঢাকনিখন গুচাই চাম। দেখিছে বেঙেনাখিনি ধুনীয়াকৈ সিজি গৈছে আৰু এটা ধুনীয়া কালাৰো হৈছে। এতিয়া বেঙেনাখিনিও নমাই ল'ম। বেঙেনা আৰু আলুখিনি ধুনীয়াকৈ নমাই লৈছোঁ। বেঙেনা আৰু আলুখিনি নমাই ল'লোঁ আৰু সেয়া তেল অলপ ৰৈ গৈছে আৰু অকণমান তেল দিলোঁ। এতিয়া দিম মই 1 চামুচ কালজিৰা আৰু কালজিৰাখিনি এতিয়া ধুনীয়াকৈ ফুটিব ধৰিছে। আৰু দিম মই 2টা পিঁয়াজ। পিঁয়াজখিনি মই এনেদৰে টুকুৰা কৰি সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি অলপ ভাজিব দিম আৰু দিম মই 2টা জলকীয়াখিনি এনেদৰে কাটি লৈছোঁ। এতিয়া দিম মই আদা বটাৰ পৰিমাণ অলপ বেছিকৈ দিছোঁ। আৰু যদি নহৰু খাই ভাল পায় তেতিয়াহ'লে নহৰু দিব পাৰে, মই নহৰু দিয়া নাই। আৰু দিম মই সোৱাদ অনুযায়ী নিমখ। 1 চামুচ দিম জিৰাৰ গুড়ি আৰু দিম ধনিয়াৰ গুড়ি 1 চামুচ। ইয়াত দিম হালধিৰ গুড়ি 1 চামুচ। মছলাখিনি ভালদৰে মিক্স কৰি অলপ ভাজিম। মছলাখিনি ভালদৰে ভাজি লোৱা হ'ল আৰু ইয়াত কেঁচা গোন্ধ নোহোৱাও হৈছে। এতিয়া মই ইয়াত আলুখিনি ভাজি লোৱা আলু আৰু বেঙেনাখিনি একেলগে ধুনীয়াকৈ মিক্স কৰি ভাজি ল'ম। দেখিছে এই আমাৰ আলু আৰু বেঙেনাখিনি মছলাৰ সৈতে ধুনীয়াকৈ ভজা হৈছে আৰু এতিয়া ইয়াত মই 3 বাটি পানী দিম। পানী নিজৰ পৰিমাণ অনুযায়ী দিব পাৰি, মই 3 বাটি দিছোঁ। এতিয়া 10-15 মিনিটৰ বাবে ঢাকনিখন দিম। এয়া আমাৰ কাৰীখিনি 10 মিনিট হ'ল আৰু এতিয়া মই ঢাকনিখন গুচাই চাম আৰু ইয়াত মই মাছখিনি দিম। এতিয়া মাছখিনি দি ধুনীয়াকৈ অলপ লাৰি দিম। দেখিছে আৰু মই 5 মিনিটৰ বাবে ঢাকনিখন দিম। 5 মিনিট হ'ল, ঢাকনিখন গুচাই চাম। দেখিছে আমাৰ বেঙেনা আলুৰ সৈতে মাছৰ কাৰী খাবৰ বাবে ৰেডি হৈছে। দেখিছে কি ধুনীয়া হৈছে খাবলৈ আৰু বহুতে টেষ্টি লাগে। ফ্ৰেণ্ডছ, মই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ।